থাকিবি মই তোৰে হৈ ৰম দুখৰে আধাৰি সুখত আধালম। বাহ, কি মজা গালি পোনাকণ তই। সঁচাই পোনাকণ, তই বৰ সুন্দৰ গান গালি অ। অহংকাৰ কৰি নকওঁ, কিন্তু মই এনে বহুত ধুনীয়া গানে গাওঁ দেই। অলপ বেছি ক'লে নেকি? গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং, গুড মৰ্ণিং। হেৰ ঐ পোনাকণ, তহঁতে কথা এটা গম পাইছনে নাই? কি কথা ছাৰ? আমাৰ স্কুলত তহঁতৰ মামা আহিব নহয়। মামা? কোন মামা ছাৰ? ঐ পোনাকণ, তই মামাকো চিনি নেপাৱনে? ছাৰ মানে আমাৰ হিমু মামা যে। অঁ হিমু মামা, হিমু মামা। অ' ছাৰ, মামা সঁচাই আহিব নেকি? অঁ সঁচাই আহিব। পিছে তহঁতে উল্টা চিধা জবাব দি মাথা গৰম নকৰিবি দেই। অ'কে ছাৰ, অ'কে, আপুনি চিন্তাই নকৰিব। মামাই হেনো তহঁতৰ মেট্ৰিকৰ পৰীক্ষাৰ খবৰ লৈ আহিব দেই। অ' ছাৰ, হয় নেকি? তেনেহ'লে আৰু মজা। ঠিক আছে, তেনেহ'লে মই যাওঁ দেই। তহঁতে কিন্তু হুলস্থুল কৰি নাথাকিবি। অ' মামা আহিব মেট্ৰিকৰ খবৰ লৈ। অ' মামা আহিব খবৰ লৈ মেট্ৰিকত হেনো এইবাৰো চাগে ফকতীয়াতে দিব পাছে কৰাই, দিব পাছে কৰাই আমাক। দিব পাছে কৰাই আমাক। সেই ঈশ্বৰে কৃপা কৰি ফকতীয়াতে পাছ কৰাই দিলেই হ'ল আৰু। সেই ঈশ্বৰে নহয় অ' বন্ধু, মামাই কৃপা কৰিলেই হ'ল। গুড মৰ্ণিং ছাৰ। বাৰু, তহঁত সকলোৰে পঢ়া শুনা কেনেকুৱা চলিছে? মামা একেবাৰে জিৰো। নহয়, তোমালোকেতো এবাৰ ভালদৰে পঢ়িব লাগিব ন? পৰীক্ষালৈতো আৰু বেছি দিন নাই। মামা কৰোণা দেখোন শেষেই হোৱা নাই। নহয়, এইবাৰতো কভিড প্ৰটকল ৰক্ষা কৰি হলেওতো মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবই লাগিব ন? মামা, মানে এইবাৰ আমাক ফকতীয়াতে পাছ কৰাই নিদিয়ে? না, এইবাৰতো কাকো ফকতীয়াতে পাছ কৰাই দিয়া নহ'ব ন? এইবাৰতো বাছা তহঁতে পৰীক্ষা দিবই লাগিব ন? এইষাৰ আকৌ মামাই কি ক'লে? যোৱাবাৰ দেখোন সকলোকে মামা ফকতীয়াতে পাছ কৰাই দিলে। আমাৰ লগত এষাৰ কি কৰিলে মামা? নহয়, তোমালোকেতো এতিয়া এনেকে ক'লে নহ'ব ন? যোৱাবাৰ হেনো বহুত চোকা ল'ৰা ছোৱালীয়ে ভবা মতে ৰিজাল্ট কৰিব নোৱাৰিলে ন? সেইবাবেতো এবাৰ পৰীক্ষা অনুষ্ঠিত কৰিবই লাগিব। মামা, এই বছৰত মোৰ 3 বছৰ হ'ব, তথাপিও মেট্ৰিকটো পাছ কৰিব পৰা নাই। এই বছৰনো ক'ত পাৰিম চাগে? মায়ে কোৱাটোৱে হ'ব চাগে। মানে মায়ে কি কৈছিল? মানে মায়ে, এইবাৰ মোৰ পৰীক্ষা বেয়া হলো। মই জানো এইটো পৰীক্ষা বেয়া হ'ব। গৰু এহাল কিনি দিওঁ, দেউতাকে পথাৰত অলপ সহায় কৰি দিব। না, খেতি কৰাটোতো বেয়া কাম নহয় ন? বাবা, তই আৰু 2 বছৰমান মেট্ৰিক দিছা ন? যদি পাছ কৰিব নোৱাৰ খেতিতে ধৰ, খেতিটোতো বেয়া কাম নহয় ন? মামা, মানে ফকতীয়াত পাছ কৰাই নিদিয়ে? না, এইবাৰতো মই ফকতীয়াতে পাছ কৰাই দিব নোৱাৰিম ন? তেনেহ'লে বাচ্চাহঁতে ভালদৰে পঢ়িবি ন? মই আকৌ এই স্কুলখনৰ পৰা ভাল ৰিজাল্ট বিচাৰিম কিন্তু। ভাল ৰিজাল্ট? এইবাৰো ফকতীয়াতে পাছ কৰাই দিব বুলি নপঢ়াকৈ আছো, আকৌ মামাই বিচাৰে আমাৰ পৰা ভাল ৰিজাল্ট। তাকো পৰীক্ষা দি। বাবা, তুমি অলপ এইফালে আহিবা। মামা মোক মাতিছে নেকি? হয় বাবা, তোমাকে মাতিছো, অলপ আহিবা ন? মামা কওক। বাবা, মই জানো ন, তোমালোক সকলোৱে পৰীক্ষাৰ কাৰণে বহুত ভয় খাইছা। হয় আৰু মামা, ভয়তো লাগিবই। নহয়, তোমালোকেতো ভয় খাব নালাগে ন? তোমালোক হলা টেলেণ্টেড ল'ৰা, পাছ কৰিবাই। থেংক ইউ মামা, থেংক ইউ। আজিলৈকে মাৰ মুখত গৰু গাধ বুলি শুনিয়া আজি ক্লাছ 10 পালোহি মামা। আজি আপোনাৰ মুখত শুনিলো যে আমি টেলেণ্টেড ল'ৰা। ভাল লাগি গ'ল দেই মামা, ভাল লাগি গ'ল। বাৰু, বাবা তুমি যাব পাৰিবা ন? থেংক ইউ মামা, থেংক ইউ। ৱেলকাম। বাচ্চাহঁত, তেনেহ'লে আজিলৈ মই যাওঁ ন? আৰু তহঁত সকলোৰে যেন পৰীক্ষা ভাল হয় তাৰে কামনা কৰিলো দেই বাচ্চাহঁত।
এটা হাঁহি মাৰি যাওক না। বাহ, সঁচাকৈ মামাৰ লগত কথা পাতি মজা লাগে। সঁচাই কিন্তু আজি দিনটো বহুত হেপি হেপি গ'ল দেই। মোৰহে বেয়া লাগিল আৰু এইবাৰ যে ফকতীয়াত পাছ কৰা নিদিয়ে সেইকাৰণে। একো নাই অ' বন্ধু, তই চিন্তা নকৰিবি। তই এইবাৰ চাবি পাছ কৰি বিয়ে কৰিবি, কৰি বিয়ে কৰিবি, কৰি বিয়ে কৰিবি। কৰিলেতো ভালেই হ'ল, নকৰিলে কি কৰিম? খেতি কৰিবি।